নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। 2025 চনৰ আজি 6 মাৰ্চ ভণ্টিৰ বিয়া পৰিণীতা উইথ ৰাম। বিয়াখনৰ কিছু নিয়ম মই আপোনালোকৰ আগত দেখাবলৈ বিচাৰিছোঁ। জোৰোণৰ পৰা আৰম্ভ কৰি একেবাৰে ছোৱালী বিদায় দিয়ালৈকে। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি। আহকচোন আমি বিয়াখন চাওঁ কেনেকৈনো সম্পন্ন হ'ল। এয়া হৈছে প্ৰথম জোৰোণ আহিছে ৰাতিপুৱা। এয়া আপোনালোকৰ নিয়মত এনেধৰণৰ নিয়ম আছেনে আপোনালোকে জনাবচোন দেই। এনেকৈ শৰাইখন উঠলা বদল কৰে 3টা পাক দি পিনে। আপোনালোকৰ তাত এনেধৰণৰ নিয়ম আছেনে বাৰু? ঠাই ভেদে আপোনালোকৰ হয়তো নিয়মবোৰ সলনি হ'ব পাৰে, সেইকাৰণে সুধিছোঁ আপোনালোকৰ তাত এনেধৰণৰ নিয়ম আছেনে বাৰু? জোৰোণৰ এয়া দৰা মাক আৰু কইনা মাকে মিলি শৰাই সলনি কৰা হ'ল। এতিয়া ভিতৰলৈ জোৰোণৰ মানুহখিনিক মাতি লৈ যোৱা হ'ল। তাৰপিছত এয়া ভিতৰত কইনাৰ ভনীয়েক। বিয়াৰ দিনা হয়তো সকলোৱে কি কৰিছিলে পাহৰি যায়, সেইকাৰণে বোলো ভিডিঅ' আকাৰে মই ৰাখি দিছোঁ যাতে তাই এদিন চাব পাৰে। দেখিছেনে এয়া কইনা বাহিৰলৈ উলিয়াই আনিবলৈ দৰাৰ বৌয়েকে আহিছে। কইনা এনেদৰে বাহিৰলৈ জোৰোণ পিন্ধাবলৈ খুজি নিব লগা হয়। আপোনালোকৰ তাত হয়নে বাৰু? তাৰপিছত এয়া দৰাৰ বৌয়েকে কইনাক লৈ গৈছে। তাৰপিছত এয়া হৈছে আমাৰ অকণমানি বাইদেউৰ ছোৱালী দেই। এয়া দৰাৰ মাকে কইনাক সেন্দুৰ দিছে। এই সময়কণ সঁচাকৈ বৰ দুখ লগা নহয়নে বাৰু? কিমান এজনী ছোৱালীৰ পৰা গৈ এখন ঘৰৰ বোৱাৰী হয়গৈ। আপোনালোকে হয়তো দুখটো অনুভৱ কৰিব পাৰিছে নহয়নে? তাই ইমান কান্দিছে মনে। তাৰপিছত এয়া সেন্দুৰ দিয়া হৈ গ'ল। সেন্দুৰ দিয়া হৈ যোৱাৰ পিছত এয়া দৰাৰ মাকে বোলে মই নকৰোঁ, তহঁতি তাৰ পিছৰখিনি কৰ বুলি বোৱাৰীয়েকক দায়িত্ব দিছে। কইনাজনী কান্দিছে দেখিছেনে বাৰু? সঁচাকৈ বৰ দুখ লাগে নহয়নে বাৰু? এই সময়কণ ইমান দিনে ছোৱালী হৈ থকা ঘৰখনৰ পৰা আজি বোৱাৰী হৈ যাবগৈ। তাৰপিছত এয়া দৰাৰ বৌয়েকে এপদকৈ অলংকাৰ পিন্ধাই দিছে দেখিছেনে বাৰু? দুদিনকৈ বিয়া খাই মোৰ মাতটো বহি আছে। আপোনালোকে প্লিজ মোৰ মাতটো ইগন'ৰ কৰিব দেই। ভেবেলা ছাগলীৰ দৰে হৈ আছে নহয়নে বাৰু? প্লিজ কমেণ্ট কৰি জনাবচোন মোৰ মাতটো ভেবেলা ছাগলীৰ নিচিনা হৈ আছে নি বাৰু? তাৰপিছত এয়া জোৰোণ পিন্ধাই হৈ গ'ল। তাৰপিছত এনেকৈ এযোৰ গোটেই কাপোৰখিনি দিলে। তাৰপিছত মেইন ছেটৰ চাদৰখন গাতে দি দিলে। যিহেতু আজিকালি কিছু নিয়মত নিপিন্ধায়, কিন্তু কিছু নিয়মত পিন্ধায়। আপোনালোকৰ তাত পিন্ধাই নে নিপিন্ধায়? আমাৰ এনেদৰে গাৰ ওপৰতে দি দিয়ে যিযোৰ কাপোৰ পিন্ধে। তাৰপিছত এয়া কইনা দৰাৰ মাকে মিঠাই খুৱাইছে। মোৰ মাতটো বহি থকাৰ কাৰণে আপোনালোকে বিয়াখনকে চাওক দেই, আৰু ভইচ অভাৰ নিদিওঁ।